হিন্দী ভাষা বাধ্যতামূলক লৈ শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য আহিছে। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ, হিন্দী ভাষা বাধ্যতামূলক যি কথা বতৰা চলি আছে তাৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে কৈছে হিন্দী ভাষাৰ ক্ষেত্ৰত আমি বহুত পিছ পৰি আছো। ভাৰতবৰ্ষৰ জব মাৰ্কেটত ফেৰ মাৰিবলৈ হিন্দী জনাটো প্ৰয়োজন, এয়া মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ। আঞ্চলিক ভাষাৰ সমান্তৰালভাৱে হিন্দী ভাষা জনাটো প্ৰয়োজনীয়, মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ। ভাষা জনাটো বহুত ভাল কথা, আন আন ভাষা জনাটো বহুত ভাল কথা বুলিও মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। বহিৰাজ্যত নিবনুৱা সংস্থাপনৰ বাবে হিন্দী ভাষাই বহুত সহায় কৰিব। ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ হিন্দী ভাষা বাধ্যতামূলক কৰাৰ সন্দৰ্ভত মন্তব্য। অসমৰ শিক্ষাৰ ক্ষেত্ৰত বাধ্যতামূলক নহ'ব হিন্দী ভাষা। অসমৰ শিক্ষাৰ ক্ষেত্ৰত হিন্দী ভাষা বাধ্যতামূলক নহয় বুলিও মন্তব্য কৰিছে আৰু কৈছে যে যি বাধ্যতামূলকৰ কথা কৈ থকা হৈছে এই ক্ষেত্ৰত কোনো আনুষ্ঠানিক নিৰ্দেশনা হোৱা নাই, এয়াও স্পষ্ট কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী। কিন্তু হিন্দী ভাষা জনাটো প্ৰয়োজনীয় বুলি মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ। হিন্দী ভাষা বাধ্যতামূলকৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ। হিন্দী ভাষাৰ ক্ষেত্ৰত আমি বহু পিছ পৰি আছো বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। ভাৰতবৰ্ষৰ জব মাৰ্কেটত হিন্দী জানিব লাগিব, তেতিয়াহে ফেৰ মাৰিব পাৰিব অসমৰ যুৱক যুৱতীসকলে। এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰ, হিন্দী ভাষা বাধ্যতামূলক লৈ চলি থকা বিতৰ্কৰ মাজতে এইবাৰ শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ ফালৰ পৰা আহিছে গুৰুত্বপূৰ্ণ মন্তব্য। আঞ্চলিক ভাষাৰ সমান্তৰালভাৱে হিন্দী ভাষা জনাটো প্ৰয়োজনীয়, ভাষা জনাটো ভাল কথা। অৱশ্যে এই কথা স্পষ্ট কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ শিক্ষা ক্ষেত্ৰত এই সন্দৰ্ভত বাধ্যবাধকতাৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক মন্তব্য অহা নাই, আনুষ্ঠানিক নিৰ্দেশনা অহা নাই। আমাৰ তাত মন্তব্য আহি পৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে মন্তব্য আগবঢ়াইছে। ভাষা আজিৰ তাৰিখত এটা স্কিল, ভাষা জনাটো বহুত ভাল আৰু হিন্দী ভাষা শিক্ষণৰ ক্ষেত্ৰত আমি যথেষ্ট পিছ পৰি আছোঁ। তাৰ কাৰণে ক্ষতি বেলেগৰ নহয়, ক্ষতি আমাৰ কাৰণে হৈছে। আজি যেতিয়া আমি জব মাৰ্কেট বুলি কওঁ, গোটেই ভাৰতবৰ্ষখনক আমি জব মাৰ্কেট কৰিব লাগিব। অকল অসমখনক আমি জব মাৰ্কেট কৰি ৰাখিলে আমি আমাৰ নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰোঁ। বাহিৰৰ ৰাজ্যৰ মানুহ আহি যদি ইয়াত চাকৰি কৰিব পাৰে, আমি বাহিৰত গৈ কিয় চাকৰি কৰিব নোৱাৰোঁ? আমি বাহিৰত গৈ পেলাই আমি কেৱল দক্ষিণ ভাৰতৰ কেইটামান আমি ফ'ৰ্থ গ্ৰেড চাকৰি আশা কৰিলে নহ'ব। আমি গুজৰাটত, মধ্যপ্ৰদেশত, উত্তৰ প্ৰদেশত, দিল্লীত আমি চাকৰি কৰিব পাৰিব লাগিব। সেইখন জব মাৰ্কেটত আমি সোমাব লাগিব আৰু সেই জব মাৰ্কেটখনত সোমাবলৈ হ'লে লেংগুৱেজ স্কিলটো আমাক লাগিব। কিন্তু ইয়াত কোনো বাধ্যতামূলকৰ কথা নহয়। আমাৰ যি পাঠ্যক্ৰম আছে, পাঠ্যক্ৰম সাল সলনি কৰাৰ কোনো পৰামৰ্শ বা নিৰ্দেশনা অহা নাই। কিন্তু মই এইটো ক'ম যে লেংগুৱেজ ইজ স্কিল আৰু হিন্দী লেংগুৱেজ এটা ভাৰতবৰ্ষৰ এখন বিশাল ভাৰতবৰ্ষত প্ৰচলিত। গতিকে এই লেংগুৱেজ স্কিলটো আমি শিকিব লাগে। মইতো আমাৰ যিখন মহাত্মা গান্ধী ইণ্টাৰনেশ্যনেল হিন্দী ইউনিভাৰ্চিটি আছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি, তেওঁলোকক মই য'ত হিন্দী ভাষাতে শিক্ষণ হয়, হিন্দী মাধ্যম তাত, গতিকে সেই ইউনিভাৰ্চিটিখনক অসমত এটা কেম্পাছ খুলিবৰ কাৰণেও মই অনুৰোধ জনাইছোঁ। মোৰ বহু হিন্দী শিক্ষকৰ পদ এতিয়াও খালী হৈ আছে, গতিকে তাৰ কাৰণে কেৱল এতিয়া বিদ্যালয়তো খালী হৈ আছে। গতিকে ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ তেওঁলোকৰ সেই চাৰ্টিফিকেটখন নহয়, আমাক ডিগ্ৰী লাগে। গতিকে ডিগ্ৰী দিব পৰা ব্যৱস্থা এটা গঢ়ি তুলিব লাগিব। সেইটো খুব ইতিবাচক দিশ। মই ভাবোঁ যে এই আশংকাটো সঠিক নহয়। আজিৰ তাৰিখত লেংগুৱেজ হ'ল এটা স্কিল আৰু আমি জব মাৰ্কেট বুলি যেতিয়া কওঁ, কেৱল অসমখনক আমাৰ জব মাৰ্কেট বুলি ভাবিব নালাগে। আমি সমগ্ৰ ভাৰত পৃথিৱীখনৰ কাৰণে আমাৰ কাৰণে জব মাৰ্কেট। পৃথিৱী বুলি ক'লে বহুত দূৰ হৈ যায়, কিন্তু ভাৰতবৰ্ষৰ জব মাৰ্কেটখনত আমাক নিজকে উপযোগী কৰি তুলিবলৈ হ'লে বিভিন্ন ডিগ্ৰী স্কিলৰ লগতে লেংগুৱেজ স্কিলটো দৰকাৰ। ব্যাঘাত নজন্মে ইতিমধ্যে যিটো আমি মাল্টি লেংগুৱেজ পলিচি লৈছোঁ সেইটো আমি গ্ৰহণ কৰিছোঁৱেই। আমি জনজাতীয় ভাষাসমূহৰ মানে প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ মাধ্যম কৰাৰ কাৰণে কাম কাজ আৰম্ভ কৰি দিছোঁ। অসমীয়া ভাষাৰ তাত মাধ্যমৰ স্কুলবিলাকক আমি শক্তিশালী কৰাৰ কাৰণেও আমি কাম কাজ আৰম্ভ কৰিছোঁ। গতিকে এইটো কোনো প্ৰভাৱ নাই আৰু কোনো আনুষ্ঠানিক নিৰ্দেশনা অহা নাই। আপুনি আপোনাৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়াব বিচাৰিছে, আমাৰ কোনো আপত্তি নাই। কিন্তু আমি এটা লেংগুৱেজ পলিচি গ্ৰহণ কৰিছোঁ আৰু লেংগুৱেজ পলিচিটো আমি বিশেষভাৱে ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি চৰকাৰী আৰু প্ৰভিঞ্চিয়েলাইজ স্কুল, কিন্তু আজি যদি আমাৰ চাকৰিৰ এডভাৰটাইজমেণ্টবিলাক চায়,
আমি লোকেল লেংগুৱেজটো নলেজটোক আমি প্ৰাধান্য দিছোঁ গতিকে আমাৰ এডভাইজৰি এইটো আমাৰ উপদেশ যিসকল প্ৰাইভেট স্কুল আছে প্ৰাইভেট বিদ্যালয় আছে তাত অসমীয়া ভাষাটো তেওঁলোকে পঢ়াব লাগে আমি যিখিনি এতিয়া আদৰ্শ বিদ্যালয় ইংৰাজী মাধ্যমত আৰম্ভ কৰিছোঁ তাত কিন্তু অসমীয়া ভাষাটো আমি কম্পালচৰিলি আমি পঢ়াম গতিকে ভাৰতবৰ্ষৰ ভাষা হিন্দী ভাষা এণ্ড হিন্দী ভাষাৰ নলেজটো এইটো এটা হ'ল স্কিল আমি জব মাৰ্কেটৰ কথা যেতিয়া ভাবিম আমাৰ গোটেই ভাৰতবৰ্ষখন আমাৰ জব মাৰ্কেটৰ কাৰণে লেংগুৱেজ